আৰু বডি বিল্ডিং কথা আপুনি যিহেতু ক'লে সেইটো বিষয়ে মোৰ জানিব মন গৈছে বডি বিল্ডিং আপুনি নেচাৰেলি কৰিছিল নে কিছুমানে ষ্টেৰইড বা তেনেকুৱা ধৰণৰ মানে ইউজ কৰে চ' কেনেকুৱা ধৰণে মানে তো বডি বিল্ডিংটো কেনেকুৱা হয় আজিকালি মানে ল'ৰা ছোৱালীবোৰৰ ধৈৰ্য নাই আমিতো এবছৰত বডি বনোৱা নাইতো মোৰ 15 ইয়াৰ্ছমান এক্সাৰচাইজ কৰাৰ পিছতহে মই মিষ্টাৰ ইউনিভাৰ্ছ হৈছোঁ চ' আজিকালি ল'ৰাবিলাক জিম যাব গৈয়ে ছাপ্লিমেণ্টটো লৈ ল'ব হাতত বা গৈয়ে জিম ট্ৰেইনাৰক ক'ব কেনেকুৱা কৰি মোৰ বডি হ'ব অধৈৰ্য হৈ যায় মানে ধৈৰ্যটো বহুত কম তো তেনেকুৱা নহয় বডি বিল্ডিংটো মাংস পেশীবিলাক বনিবৰ কাৰণে সময় লাগে আৰু প্ৰপাৰ এভৰিডে টোপনি যোৱা যে কিবা ছাপ্লিমেণ্ট খালে বা কিবা মেডিচিন ল'লে যে বডিটো হৈ যাব তেনেকুৱা নহয় প্ৰথমতে বডিটোৰ ভিতৰৰ পৰা ষ্ট্ৰং বা মাছল ফাইবাৰবিলাক বিল্ড কৰি ল'ব লাগিব একেবাৰে মানে বনিব বিচৰা নাই তাক অভাৰ ইটিং কৰি বা অভাৰ কিবা মেডিচিন খাই তেনেকুৱা কৰিব নালাগে এটা হিচাপত যাব লাগে নহ'লে আমাৰ কিডনী লিভাৰ হাৰ্ট সকলোৰে কেপাচিটি এটা আছেতো তাতকৈ বেছি যাব নালাগে তো ষ্টেপ বাই ষ্টেপ গ'লে এটা সুন্দৰ শৰীৰ এটা পায় আৰু ইণ্টাৰনেশ্যনেল খেলবিলাক খেলিব গ'লে কি হয় বডিটো মানে কেনেকুৱা কৰি বনাইছে জাজেছবিলাকে জানে একদম লেতেৰা একদম পিম্পলছ থকা একনি থকা বডি এটা লৈ গৈ কাৰণ ফাৰ্ষ্ট গ'লে লিভাৰ বেয়া হ'ব লিভাৰ বেয়া হ'লে পিম্পলছ ওলাব একনি ওলাব তো সেইবিলাক মাইনাছ পইণ্ট কৰি দিয়ে চব ধুনীয়া বডি এটা যাৰ বিউটিটো আছে সেই বডিটোকহে মানে দিয়ে ইণ্টাৰনেশ্যনেল খেলবিলাকত